Hello everyone. এই ভিডিঅ'টোতনো কেনেকৈ আমি চিম্পলকৈ ঘৰতে খিচৰি বনাব পাৰোঁ তাকে চাওঁ আহক। প্ৰথমতে আমি চব্জিখিনি কাটি লোৱা হ'ল আৰু এতিয়া চব্জিত আমি এড কৰিছোঁ গাজৰ, বিলাহী, ফ্ৰেঞ্চবিন, আলু আৰু আপোনালোকে মটৰো এড কৰিব পাৰে আৰু এয়া পিঁয়াজ, বন্ধাকবি গোটেইখিনি ভাজি আমাৰ কাটি লোৱা হ'ল আৰু এয়া দালি চাউলো ধুই লোৱা হ'ল আৰু কুকাৰ বহাই দিয়া হ'ল আৰু চিমনিটো জ্বলাই দিয়া হৈছে। অলপ লাইট প্ৰয়োজনটো হয়ে, লাইটটো অলপমান জ্বলাই দিয়া হৈছে যাতে লাইটিংটো ভালকৈ আহিব পাৰে আৰু ইয়াতে পিঁয়াজ আৰু নহৰু এড কৰি দিয়া হ'ল। বেছি আমি একো মছলা এড নকৰোঁ, অলপমান পাঁচফোৰণ এড কৰিব পাৰে, গোন্ধটো ইমান ধুনীয়া আহে। আমি দালি আৰু চাউলখিনি এড কৰি দিলোঁ। অলপখিনি ভাজিলোঁ হ'ব এতিয়া। চব্জিখিনিও অলপমান দি দিলোঁ আৰু এইখিনি অলপমান জলকীয়া পাহৰি গৈছোঁ, জলকীয়াটো লাষ্টত এড কৰি দিয়া হ'ল। নিমখ আৰু হালধি গতিকে ইমান একো মিক্স কৰিব দৰকাৰ নাই। আপুনি গোটেইখিনি ভাজি লৈ ইয়াত অলপ দেৰিমান মানে 2-3 মিনিটমান আপোনালোকে ভাজিব পাৰে। তাৰপিছত অলপ পানী এড কৰি দিব লাগে। পানী এড কৰি দিয়াৰ পিছত এতিয়া আমি ভালকৈ এইখিনি মিক্স কৰি লোৱা হৈছে। এয়া আমাৰ চিম্পলকৈ খিচৰি বনি ৰেডিয়ে। বাছ ঢাকনিখন লগাই দিব লাগে আৰু এটা চিটি মৰালৈকে আমি ইয়াত ৰখিব লাগে। এয়া চিটিও মাৰিলে গতিকে ইয়াত বনিয়ে গ'ল খিচৰি। ধুনীয়া গোন্ধাইছে। আমাৰ খিচৰি বনিলে দি ওচৰৰ চালাড, আচাৰ আৰু বইল এগো, গতিকে